ৰাতিপুৱা শুই উঠি কাঠৰ টুকুৰা হাতত ললো। কোনে কোনে আমাৰ ঘৰত চুৰ কৰিছে বোলো গোটেইকেইটাই পিছফাল ৰঙা কৰিম। চাৰিওফালে চাইলৈ জেউৰাবোৰ দেখো কোনো চুৰ কৰা নাই। পিছে কাঠটুকুৰা মেইন কাম হৈছে গছকেইটা কুবু আহে। কিয় পিটিব লাগে কেলৈ পিটিব লাগে নাজানো, পিটিলে বোলে ফল ফুল ভাল হয়। এইবোৰ ৰীতি নীতিয়ে সংস্কৃতিবোৰ ধৰি লৈ আমি আগবাঢ়ি কৰি গৈ আছো। আধা জ্বলা শলা এডাল লৈ ললো, লৈ মেলি বোলো মই ভণ্টিক লগাওঁগে। নাক ঘটঘটাই এতিয়াও তাই শুয়েই আছে। এই নলগাও ৰাতিপুৱা এই জমদুতজনীক উঠাই নলওঁ, এনেকে বোলে গছত লগালে ফল নথকা গছত ফল ধৰে। আহি দেখো দেউতাই কাঠ আলু আৰু গৰি আলু সিজাই আছে। সৰুৰ পৰা শুনি আহিছো যে কাঠ আলু আৰু গৰি আলু যদি খোৱা নাযায় তেতিয়ালৈ অহা জনমত গাহৰি হয়। গা ধুই আহি ঘৰৰে তামোল পাণ এখন লৈ মেলি মই অগ্নি সেৱা কৰিলো। আজিৰ এই অগ্নি টুকুৰা পিতামহ ভীষ্মক দাহ কৰা অগ্নিৰ লগত তুলনা কৰা যায়। গৰম গৰম মিঠালু টুকুৰা কেইটা খাই লৈ ময়ো জেঠাইৰ লগত আলু বাঢ়িলে। যিহেতু ককা আইতা আমাৰ মাজত এতিয়া বৰ্তমান নাই, ভোগালী বিহুৰ উপলক্ষে চাহ পাতি অৰ্পণ কৰি মই ঘৰ পালোহি। বৰ্তমান মই গৈ আছো চেণ্টাৰ, লৈ আনো অলপ পনীৰ। ইমানো মাছ মাংস খাম, খাই খাই অহা যোৱা হৈ আছে বাৰে প্ৰতি। মই বোলো আজি পনীৰকে খাওঁ। কি নহওক চেণ্টাৰত মাছ বহুত